নমস্কাৰ মোৰ চেনেল এছামিজ কিচেন এণ্ড ব্লগছ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বলকচোন আজি আমি মেহেন্দিৰ পাতে দিয়ে হাতত কেনেকৈ মেহেন্দি লগাব পাৰি তাকে চাই লওঁ। খুব ধুনীয়াকৈ আমি হাতত মেহেন্দিৰ পাত পটাত নবটাকৈয়ে হাতত লগাব পাৰিম। চাওকচোন আজি মই মেহেন্দিৰ পাতখিনি কেনেকৈ হাতত লগালোঁ তাৰ ওপৰত মই আজি এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে চালে খুব ভাল লাগিব। যিসকলে মেহেন্দি লগাই ভাল পায় নতুন এটা মেহেন্দি লগোৱাৰ কৌশল শিকিব আপোনালোকে। মেহেন্দি পাতখিনি মই লৈ লৈছোঁ। এতিয়া পাতখিনি অলপ সাইডখিনি অলপ মোৰ দিনত পাৰি থৈছিলোঁ, সেইটো কাৰণে পাতখিনি হেৰি হৈ গ'ল। মই সাইডখিনি কাটি লৈছোঁ যাতে হাতত ভালকৈ বহে। মই কেঁচি এখন দি আপোনালোকে নাকাটিলেও পাৰিব। মই অলপ অলপকৈ সাইডখিনি কাটি লৈছোঁ। মই আপোনালোকক দেখুৱাকৈ ধুনীয়া কৰি পাতখিনি কাটি লৈছোঁ। এতিয়া মোৰ পাতখিনি কাটা হৈ গ'ল। এতিয়া মই এটা ভেসলিন লৈ লৈছোঁ আৰু বিষত যে লগাই মানুহে বলিনী স্প্ৰে, মই বলিনী স্প্ৰে এটা লৈ লৈছোঁ। এইখিনি দৰকাৰ হ'ব। এতিয়া মই ভেসলিনটো হাতত লগাই ল'ম। হাতখন ভালদৰে আপোনালোকে চাফা কৰি ল'ব ধুই পেলাই। এতিয়া মই ভেসলিন হাতত ভালকৈ লগাই ল'ম। ভেসলিন আপোনালোকে 2-3 বাৰকৈ হাতত সানি ল'ব, তেতিয়া ভাল হ'ব। এতিয়া মোৰ ভেসলিন খানা হৈ গ'ল হাতত। এতিয়া মই বলিনী স্প্ৰেটো হাতত লগাই দিম। বলিনী স্প্ৰে দিলে হাতত খুব জ্বলে। যিসকলৰ সেনচিটিভ স্কিন হয় তেওঁলোকে নলগাব, নহ'লে হাতত খুব বেছি পুৰে। বলিনী স্প্ৰে লগাই পেলাই মই অলপ সাইডখিনি লগাই দিলোঁ ভালকৈ। এতিয়া মই মেহেন্দিৰ পাত এখন এখনকৈ লৈ পেলাই হাতত লগাই দিম। আপোনালোকে যেনেকৈ ডিজাইন পচন্দ কৰে তেনেকৈ ডিজাইনত লগাব পাতখিনি। মই এনেই ফুলৰ আকাৰ এটা দি লৈছোঁ। মোৰ হাতখন পিছল হৈ আছে, সেইকাৰণে পাতখন মই ধৰিব পৰা নাই। আপোনালোকে ভিডিঅ'টো দেখিলেই গম পাব। ভিডিঅ'টো চাই পেলাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। চাই যাব মই পাতখিনি কেনেকৈ লগাইছোঁ হাতত। খুব ধুনীয়া লাগে যেতিয়া পাতখিনি শুকাই পেলাই ৰংখিনি লাগে, খুব ভাল লাগে। পটাত বটিবও নালাগে, একো কৰিব নালাগে। খুব ধুনীয়াকৈ আমি মেহেন্দি লগাব পাৰোঁ হাতত আৰু ইমান সময়ো নালাগে। এতিয়া গোটেইখিনি পাত মোৰ লগাই পেলাই হৈ গ'ল। এতিয়া মই স্প্ৰেটো অলপ ওপৰত আকৌ এবাৰ মাৰি দিম। দেখিছে মই ওপৰত কেনেকৈ স্প্ৰে মাৰি আছোঁ গোটেইখিনি পাতৰ ওপৰত। এক ঘণ্টা পিছত পাতখিনি স্প্ৰেখিনি শুকাই গ'ল, পাতৰ মেহেন্দিৰ কালাৰখিনিও লাগি গ'ল হাতত। এতিয়া দেখিছে খুব ধুনীয়াকৈ কালাৰ এটা আহি গ'ল মোৰ হাতত। কেনেকৈ ধুনীয়া হৈছে দেখিছেনে আপোনালোকে। মই পাতখিনি উঠাই আছোঁ, কেনেকৈ ধুনীয়া হৈছে ন। একদম নেচাৰেল এটা ৰং হোৱা নাই নে। খুব ভাল লাগে, লগাই চাব পাৰে আপোনালোকে।
দেখিছেনে খুব ধুনীয়া হৈছে কালাৰটো ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আপোনালোকলৈ